কি খবৰ আপোনালোকৰ সকলোৰে নিশ্চয় খবৰ ভাল এতিয়া আমি ফাইনেলি আমাৰ এতিয়া যাত্ৰা আৰম্ভ হ'ব তো আপোনালোকক দেখুৱাম আৰু এতিয়া আমি বানাৰসত কি কৰোঁ কি নকৰোঁ মানে সকলোবোৰ আপোনালোকে ইয়াত দেখি থাকিব ব্লগটোত আপোনালোকে চাই থাকিব জোচত ফাইনেলি আমি ৰেডি তো ৰেডি চেডি কওক আমি যে দান দিছিলোঁ তো দানৰ মানে মেইন পইণ্টটো এতিয়া ওলাই যাব কৈ আছোঁ তো আমাৰ এয়া আছে মোৰ লাইট লগোৱাই দিয়া এয়া মোৰ দাদা তাৰপিছত এইফালে এয়া হৈছে ডক্টৰ দাদা আমাৰ ডক্টৰ চানুক দা আৰু এয়া আছে মোৰ মা মাকটো দেখিয়ে থাকে এয়া মোৰ মামী অতিকৈ মৰমৰ তাতোতকৈ চেনেহৰ আৰু এয়া মোৰ অতিকৈ মৰমৰ তাতোতকৈ চেনেহৰ মামা এয়া আমি গৈ আছোঁ এতিয়া আপোনালোকক দেখুৱাই থাকিম আৰু য'ত বানাৰস নকওঁ ফাইনেলি আমি ট্ৰেইন ষ্টেচন পালোহি আৰু ট্ৰেইন ষ্টেচনৰ পৰা এতিয়া আমি উঠিম গহপুৰ আহিছোঁ গহপুৰত আমাৰ ক'ত গহপুৰ ষ্টেচনে নি অনলি গহপুৰ ষ্টেচন আৰু ইয়াৰ পৰা এতিয়া আমি যাম গৈ থাকিম ফাইনেলি উঠিলোঁ সেয়া জোতাই চোতাই চব উঠাই দিছোঁ মই যিহেতুকে ফাৰ্ষ্ট টাইম এনেকৈ ট্ৰেইনৰ ওপৰত এনেকৈ চিটত উঠি পেলাই যাম মানে সেইটো কাৰণে ফাইনেলি আমি ইয়াত পালোঁ আৰু এতিয়া আপোনালোক সকলোকে মৰ্ণিং লগ পাম মানে এতিয়া যিটো উঠিছে এনেকৈ অকণমান ৰিক্স আছে ত' মৰ্ণিং এইফালে কি মজা লাগে ফাইনেলি আমি গুৱাহাটী পালোহি আৰু এতিয়া ইয়াৰ পৰা তো গুড মৰ্ণিং সকলোকে এতিয়া বিষাইছে ফাইনেলি গাইছ আমি ইয়াত নামিলোঁ কিন্তু নামাৰ এটা বিশেষ হ'ল যোনখন আমাৰ হেৰি আছিলে মানে যোনখন কামাখ্যাৰ ট্ৰেইন আছিলে সেইখন আমি মানে তো আমি মানে নামিব নাপালোঁ আমাৰ দাদা আৰু মামা এজন নামি দিলে ডাঙৰ মামা তো এতিয়া আমিনো কি কৰিম আৰু এতিয়া আমি পল্টন বজাৰ ইয়াত আহিলোঁ তাৰপিছত ইয়াৰ পৰা যাম মাথা চাথা বিষাই গৈছে এতিয়া পল্টন বজাৰৰ তাতে ৰৈ আছোঁ কিন্তু তাতো কিবা কিবি মাত শুনা পাইছোঁতো এতিয়া চাহ আনিছে তো চাহটো খাই লওঁ আৰু তো এতিয়াতো কোনো অহা হোৱাই নাই চাহ একাপে খাই লওঁ তাৰপিছতে মানে আৰু এতিয়া আমি ইয়াত যাম বুলি ৰৈ আছোঁ ট্ৰেইন অহা নাই এতিয়ালৈকে এতিয়া আহিছোঁ কফি একাপ খাবলৈ তো ইয়াত কি চিলেক্ট কৰোঁ কৰি ল'ম তাৰপিছত খাম ফাইনেলি ট্ৰেইন পাই গ'লোঁ আৰু এতিয়া আমি লিফ্টত আহি আছোঁ আৰু তাৰপিছত মানে পাই গ'লোঁ এয়া দাদা আমাৰ গাত ভুল আছিলে এয়া এতিয়া ফাইনেলি আমাৰ ডাঙৰ মামা আৰু চবৰে মুখত হাঁহি কিন্তু তাৰ আগলৈকে কাৰো মুখত হাঁহি চাহি নাছিলে ইয়াতে মুখ চুখ ধুই ল'লোঁ আৰু মুখ চুখ ধোৱাৰ পাছত আমি যাম হোটেল বিচাৰি হোটেলটো পাইছোঁ কিন্তু অলপ চলপ মানে এনেকুৱা হেৰি আছে তো বুকিং জানো কৰিলে নে নকৰিলে সেইটোতো মই একেবাৰে নাজানো আৰু এখনৰ পাছত এখন ট্ৰেইন মজা লাগিছে দেই বাকী যি কি নহওক কিন্তু এই হৰণ বজোৱা ছিষ্টেমটো অলপমান বেছি কিবা ইণ্টাৰেষ্টিং যেন লাগে এতিয়া পালোঁহি চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় আৰু ইয়াৰ পাছতে আমি ৰুমলৈ গৈ আছোঁ এতিয়া বৰ্তমান ইয়াত আমি এতিয়া কিবা কিবি খাম কিবা কিবি আছে ন খাবলগীয়া তো আমি খালোঁ বাৰু কিবা কিবি অলপমান কিন্তু এতিয়া এনেকৈ বহি আছোঁ পাৰ্চনেল যি কথা এই কথাবোৰতো নকওঁ কিন্তু এইটো ক'ব বিচাৰিছোঁ যে আমি হোটেল ৰুমটো নাপালোঁ তো আমি কৰিবলগীয়া আছে এতিয়া এতিয়া আমাৰ 3:30মান বজাত ট্ৰেইন আহিব গতিকে বহুত টাইম আমি ৰ'ব লাগিব এনেকৈ ইয়াতে ৰৈ দিম মানে 3টা বজাতহে 3টা বজাত আহিব তো আমি ৰ'ব লাগিব টাইম সেইটো কাৰণে এনেকৈ ৰৈ আছোঁ আৰু আপোনালোকক আমি কোৱা নাই মানে জেগাটো মই এইটো কাৰণে ক'ব পাৰোঁ কিন্তু মই ভাবিছোঁ কি স্পেচিয়েল কিবা এটা মানে এনেকৈ মই হেৰি কৰিম সেইটো কাৰণে কোৱা নাই আৰু বিশেষ এয়া আমি আহিছোঁ এতিয়া মুখ চুখ ধুম বুলি ইয়াত দেখি বস্তুবোৰ ভাল লাগিছে দেই বিশেষ মানে এই চিষ্টেমৰ এইটো কি বস্তু মই একেবাৰে নাজানো যদি আপোনালোকে জানে কমেণ্ট কৰিব এয়া তো তেনেকুৱা ধৰণৰ বস্তুবোৰ দেখি ভাল লাগিছে আৰু পূৰা মুকলি জেগা এতিয়া আমি মুখ চুখ ধুই মেলি ল'লোঁ আৰু মুখ চুখ ধুই মেলি এতিয়া ট্ৰেইন আহি আছে চাওক আৰু ট্ৰেইন মানে ইমানেই আহিছে ন আমি মানে দেখি পেলাই কিবা মানে ভাবিছোঁ বা আজি ফাৰ্ষ্ট টাইম ইমান ট্ৰেইন দেখিছোঁ যিহেতুকে আমি ইয়াত বহি পেলাই চবেই খোৱা বোৱা কৰোঁ তো বহুত ট্ৰেইন